Hello, my dear students. My name is Sajid Hussain. I teach in Tezpur Charity Girls High School. I teach General Maths and General Science. আজি আমি class 10 or সমান্তৰ প্ৰগতিটো আৰম্ভ কৰি বিচাৰিছো। সমান্তৰ প্ৰগতি ইংৰাজীত AP বুলি কয়, অৰ্থাৎ arithmetic progression। ইয়াত কেইটামান তিনিটা এক্সাম্পল দিয়া আছে। और एग्जाम्पल ए আছে 3 5 7 9 and so on। एग्जाम्पल बी আছে 5 10 15। एग्जाम्पल सी আছে 7 2 বিয়োগ 3 বিয়োগ 8। এটা एग्जाम्पल ए প্ৰথম চোৱা, ইয়াত এটা বস্তু মন কৰা তোমালোকৰ 3 ৰ পিছত 5 আছে, 5 ৰ পিছত 7, 7 ৰ পিছত 9। ইয়াত এটা তোমালোকৰ ডিফাৰেন্স চাবা, 3 ৰ পৰা 5 যেতিয়া হওঁতে কিমান যোগ হৈছে? 3 এ 2 5, 5 এ 2 7, 7 এ 2 9। অৰ্থাৎ ইয়াত পাৰ্থক্য হৈছে কিমান? 2 2। ইয়াৰ প্ৰথমটো কয় 3 ক প্ৰথম পদ, 5 টো দ্বিতীয় পদ, 7 টো তৃতীয় পদ, 9 টো চতুৰ্থ পদ। এতিয়া মই ঠিক তেনেকৈ তোমাৰ এক্সাম্পল বি আছে 5 10 15। অৰ্থাৎ 5 ৰ পৰা 10 হতে 10 ৰ পৰা 15 পাৰ্থক্য হ'ল 10 10 10। ঠিক তেনেকৈ এক্সাম্পল চি চোৱা, 7 ৰ পিছত 2 পাৰ্থক্য কিমান? 5। ইয়াত এইবিলাক বাঢ়ি বাঢ়ি গৈ আছে, কমি গৈছে। 7 ৰ 5 গ'ল 2, 2 ৰ 5 গ'ল বিয়োগ 3, বিয়োগ 3 ৰ 5 গ'ল বিয়োগ 8। এতিয়া এটা এক্সাম্পল নোট বুলি লিখি পেলাই মই এতিয়া তোমালোকক দেখুৱাম, তেতিয়া বেছি ক্লিয়াৰ হ'ব। চাবা প্ৰথমটোকে চোৱা তোমালোকে, যে প্ৰথমটো আছে তোমাৰ 3 5 7 9 ডট ডট ডট। ইয়াক কয় প্ৰথম পদ কমা লিখি লিখিবা তোমালোকে এ হ'ব তোমাৰ 3। সাধাৰণ অন্তৰ অৰ্থাৎ অন্তৰ মানে পাৰ্থক্য, তাক ডি বুলি কয়, ডিফাৰেন্স, কমন ডিফাৰেন্স হ'ল কি হ'ব? আমি ফালে উল্টা কৰিম, 5 ৰ পৰা 3 বিয়োগ কৰিম। চাবা দেই, 5 বিয়োগ 3 সমান 2। 2টো ওলালে চোৱা, 3 এ 2 5, 5 এ 2 7, 7 এ 2 9। আচ্ছা, এক্সাম্পল বি টো চাবা, বি নহয় চি টো দেখুৱা, বিটো নিজে কৰিব পৰা। চি টো চাবা, চি টো কমি গৈছে, 7 2 বিয়োগ 3 বিয়োগ 8। প্ৰথম পদ 7, সাধাৰণ অন্তৰ উল্টা, মই সদায় কৈছিলো উল্টা। 7 ৰ পৰা 2 গ'ল, 2 ৰ পৰা 7 গ'ল, উল্টা কৰিবা এনেকৈ উল্টা। 2 বিয়োগ 7 সমান বিয়োগ 5 বিয়োগ 5। 5 কমি গৈ আছে, বিয়োগ 5 মানে 5 কমি গৈছে। 7 ৰ পৰা 5 গ'ল 2, 2 ৰ পৰা 5 গ'ল বিয়োগ 3, বিয়োগ 3 ৰ 5 গ'ল বিয়োগ 8। গতিকে ইয়াত সাধাৰণ অন্তৰ কিমান আছে? প্ৰথমটোত হৈছে বাঢ়ি গৈছে 2 প্লাছ 2, গোটেই 2 2 যোগ হৈ গৈ আছে। পিছৰ ক্ষেত্ৰত কি হৈছে? বিয়োগ 5, অৰ্থাৎ 5 কমি গৈছে। 7 ৰ 5 গ'ল 2, 2 ৰ পৰা 5 গ'ল বিয়োগ 3, বিয়োগ 3 ৰ পৰা 5 গ'ল বিয়োগ 8 এণ্ড so on। তোমালোকে এটা কথা বুজি পালা, সমান্তৰ প্ৰগতিটো সদায় কি হয়? সমান্তৰ প্ৰগতিত হয় কোনো এটা সাধাৰণ অন্তৰ যিটো থাকে, যিটো পাৰ্থক্য থাকে, পাৰ্থক্যটো বাঢ়ি যায় নতুবা কমি যায়। এতিয়া চাবা, এটা নোট বুলি লিখিছো মই, চাব দেই এটা বস্তু। 5 8 11, 5 এ 3 8, 8 এ 3 11, 11 3 নেক্সট কি হ'ব? 14, 14 3 17 এনে গৈ থাকিব। ইয়াৰ এইটো কি বুলি কয়? প্ৰথম পদ বুলি কয়। ইয়াক কয় প্ৰথম পদ কিমান হৈছে? 5। প্ৰথম পদ এই হৈছে 5। সাধাৰণ অন্তৰ হৈছে তোমাৰ 8 বিয়োগ 5 সমান 3। সদায় উল্টা কৰিবা, এইটো বিয়োগ কৰিবা। আচ্ছা, এতিয়া তোমালোকৰ ঠিক তেনেকৈ তোমাৰ চাব পৰা, এইটো কৰি চোৱা, 11 সাধাৰণতে ডি বুলি কয়, ডি উল্টা কৰি চোৱা, 11 বিয়োগ 8 সমান 3।
ঠিক তেনেকৈ উল্টা কৰি চোৱা 14 বিয়োগ 11 সমান 3 আকৌ উল্টা কৰি চোৱা 17 বিয়োগ 14 সমান 3 অৰ্থাৎ এইটো এপিত আছে যেহেতু সাধাৰণতৰ যেহেতু ডি কিমান হ'ল 3 এটাকে কি হয় এপিত আছে কথা ধৰিব পাৰিছে নিশ্চয় 5 8 11 14 17 এইটো এপি আছে নে কেনে গম পাম চা 8 5 গ'ল 3 11 8 5 গ'ল 3 11 8 গ'ল 3 14 পৰা 11 গ'ল 3 17 পৰা 14 গ'ল 3 গোটেই কেইটা সাধাৰণতে যদি একে হয় তেতিয়া ই এপিত থাকিব যদি নহয় গৈ তেতিয়া হলে এইটো এটা এপি নহয় চাব দেই মই এটা এক্সাম্পল দি আছো মই লিখো ধৰা 4 7 ধৰা 9 লিখিলো 10 এইটো এবিট আছে নাই আমি এনে ডাইৰেক্ট কৰি চাব পাৰো 7 পৰা 4 গ'ল 3 9 পৰা 7 গ'ল 2 সাধাৰণতে বেলেগ বেলেগ গতিকে এপিট নাই এটাকে কি এপি নহয় এইখিনি কথা তোমালোকে নিশ্চয় ধৰিব পাৰিছা এতিয়া আমি এপি কোনটো এপি হয় বা কোনটো এপি নহয় আমি গম পালো এতিয়া আমি ইয়াক যদি আৰু অলপ সাধাৰণ জেনাৰেলাইজ কৰিব যাওঁ তেতিয়া কথাটো এনেকুৱা চাবা তোমালোকে প্ৰথম পদক আমি কি বুলি কওঁ সদায় প্ৰথম পদক আমি এ বুলি কওঁ সাধাৰণ অন্তৰক আমি কি বুলি কওঁ ডি বুলি কওঁ এটা চাবা এই প্লাস দিয়া মন কৰিবা মাইনাস নহয় এটাকে এপি টু কি হ'ব কোৱা এটাকে এপি টু কি হ'ব প্ৰথম পদটো কি হ'ব এ হ'ব যেটো প্ৰথম পদ গতি এ লিখিব লাগিব পিছৰ পদটো কি হ'ব প্লাস ডি গতি পিছৰ পদটো কি হ'ব এ প্লাস ডি হ'ব তাৰ পিছৰটো কি হ'ব এ প্লাস ইয়াৰ লগত ডি এটা অলৰেডি আছে এটো এ লগত ডি যোগ কৰি এ প্লাস ডি হ'ল ইয়াৰ লগত যে ডি যোগ কৰি এটো ডি অলৰেডি আছে আৰু এটা ডি হলে কিটা 2 ডি হ'ব তাৰ পিছৰটো এ প্লাস 3d a plus 4d a plus 5d d বাঢ়ি গৈ থাকিব a plus 6d dot 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 এতিয়া লাষ্টৰ যেটো পদ হ'ব সেই পদটো আমি কম a plus n minus 1 into d এই বস্তুটো কিয় বুজাম এটো কয় n তম পদ n তম পদ চাবা দেই এইটো কেই নম্বৰ পদ 1 নম্বৰ প্ৰথম পদ এইটো কেই নম্বৰ 2 নম্বৰ এইটো কেই নম্বৰ 3 নম্বৰ এইটো কেই নম্বৰ 4 নম্বৰ ঠিক তেনেকৈ এইটো কেই নম্বৰ 5 নম্বৰ পদ এইটো কেই নম্বৰ পদ 6 নম্বৰ পদ চাবা যেটো তোমাৰ 6 নম্বৰ পদটো d2 এটা কমি গৈছে 5 হৈ গৈছে 5 নম্বৰ পদটো 4 হৈছে d হাতত 4 নম্বৰ পদটো d হাতত 3 দি আছে 3 নম্বৰ পদটো 2 দি আছে গতি n নম্বৰ পদটো কি হ'ব 3 নম্বৰটো 2 এটা কমি গৈছে নাই গতি n নম্বৰটো কি হ'ব এটা কমি যাব n - c হ'ব 1 হ'ব কথা তোমালোকে নিশ্চয় ধৰিব পাৰিছা প্ৰথম পদটো a পিছৰ পদটো a + d তাৰ পিছৰ পদটো d আৰু বাঢ়ি গ'ল d ৰ d যুগল 2d 3d 4d 5d 6d এক নম্বৰ প্ৰথম 1 2 3 2 টোত এটা d 3 টোত দুটা d 4 নম্বৰ তিনটা দি 5 নম্বৰ 4টা দি 6 নম্বৰ 5টা দি ঠিক আছে আমি 6 নম্বৰ এটো 7 নম্বৰ 6টা দি n নম্বৰ পদটো হ'ব এটা কমি যায় নাই চ মানে 7 নম্বৰ 6টা দি মানে n নম্বৰ এটা কমি যাব 6 7 আছে সৰি 7ত 6 আছে n ত কি হ'ব এটা কমি যাব অৰ্থাৎ n - 1 হ'ব গতিকে আমি গম পালে এটাকে a n নম্বৰ a n বুলি লিখো a n লিখো কি হ'ব ক a n সমান a plus n minus 1 into d এইটোই মেইন বস্তু তোমালোকৰ মূল বস্তু এপিত বাৰে বাৰে দৰকাৰ হ'ব বাৰে বাৰে ব্যৱহাৰ হ'ব a n অৰ্থাৎ n তম পদটো n তম পদ বা a n ক কয় a n সমান a plus n minus 1 into d অৰ্থাৎ যদি মই লিখো a ধৰা 15 কিমান হ'ব
a plus 14d এটা কমি যাব 15 14 ঠিক আছে এটো চোৱা 7 নম্বৰ পদটো চোৱা 1 2 3 4 5 6 7 মানে এটো কিছু a 7 কিমান হ'ব ক a plus 6d এটা কমি যাব 7 হলে 6 হৈ যাব 7 তো 6 আছে মই লিখো a 100 এশতম পদ a plus 99d তোমাকে নিশ্চয় এতিয়ালৈকে তোমাকে নিশ্চয় গম পাইছা যে সমান্তর প্রগতি তোমার এটা সাধাৰণতৰ একে থাকিব লাগিব দুই নম্বৰ কথা তোমাকে প্ৰথম পদ দ্বিতীয় পদ তৃতীয় পদ আমি ডাইৰেক্ট নিজাকৈ লিখাটো বেলেগ বস্তু আৰু ইয়াত আমি এটা জেনাৰেলাইজ এটা কৰিম প্ৰথম পদ আমি a বুলি লিখিম সাধাৰণ অন্তৰ আমি d বুলি লিখিম আৰু a আৰু d গম পালে আমি nতম পদটো কি দৰে ল'ব লাগে তোমাকে নিশ্চয় গম পালা nতম পদ a নিকল কি হ'ব a plus n minus 1 into d এটা তোমালোকৰ মেইন বাৰে বাৰে লাগি থকা এটা সব এতিয়া সবা এটা তোমালোকে মেইন এটা তোমালোকে এটো লিখি লোৱা a n অৰ্থাৎ কি এটা n তম পদ a n n তম পদ বুলি জানিবৰ কাৰণে কৈছো তোমালোকে n বুলি লিখিলে n তম পদ বুলি বুজায় n তম পদ কি হ'ব n মানে কি হ'ব a plus n minus 1 into d এটা মই যদি কওঁ a 5 কিমান হ'ব কি হ'ব a plus 4d 5 থেকে 4 এটা কমি যাব এটা একেবাৰে ইজি কিন্তু মই যদি কওঁ a 18 কিমান হ'ব a plus 17d এই 5 বা 18 এইবিলাক সাফিক্স বুলি কয় তল লিখে মানে a 5 ইয়াত নিলিখে এটো নহয় এনেকা লিখে এনেকা a 5 এটো সাফিক্স বুলি কয় তল লিখে ওপৰ দিলে কি হ'ব ঘাট হৈ যাব এনেকাও নিলিখে ওপৰ দিলে ঘাট হ'ব এটো পাৱাৰ হৈ যাব একে লাইনত নিলিখে এটো নহব এনেকা লিখো সদায় তল লিখিব লাগে a plus 5 মানে সাফিক্স তল লিখিব লাগে সেইটা জানা ইম্পৰ্টেন্ট কথা এটা তোমালোকে চাবা মই যদি এটা সমান্তর প্রগতি তোমাকে লিখিব দিয়ে কেনে লিখিবা সাপোজ দিয়া আছে এটা সমান্তর প্রগতি আর a দিয়া আছে 3 d দিয়া আছে ধৰা 3 দিয়া আছে আচ্ছা 3 নিলো ধৰা 4 দিয়া আছে এবিটো কি হ'ব ক এবিটো কি হ'ব 3 তা 3 তা 3 রা 4 যোগল 3 4 7 7 4 11 11 4 15 তোমাকে ইচ্ছা কম আছে a 3 লিখিলো অন্তৰ 4 গতে 4 4 যোগ কৰি গল 3 4 7 7 4 11 11 4 15 গতে আমি প্ৰগতি নিজে লিখিব পাৰো যদি আমি a আৰু d গম পাও তেনে প্ৰগতিটো নিজে লিখিব পাৰো এতিয়া চাবা 15 3 4 7 7 4 11 11 4 15 15 4 19 19 4 23 23 4 27 ইয়াত পদ কেইটা আছে 1 2 3 4 5 6 7টা পদ আছে এতিয়া মই যদি তোমাক কওঁ সাপোজ আমি এই 7 নম্বৰ পদটো আমি জানো কথাটো সাপোজ নাজানো বুলি ধৰিছো সাপোজ নাজানো আমি অলৰেডি আনসাৰ জানো সাপোজ তোমাক এটা কোৱেশ্চন দিছে কোৱেশ্চন এনেকুৱা দিছে যে a হল তোমাৰ 3 d হল তোমাৰ 4 সপ্তম পদ নিৰ্ণয় কৰা পদ কি নিৰ্ণয় কৰা আনসাৰটো কি ধৰণে হ'ব বা সলিউশনটো কি ধৰণে হ'ব a 7 অৰ্থাৎ কিমান হ'ব a হল তোমাৰ 3 d হল তোমাৰ 4 এটাকে a 7 কি হ'ব a plus 6d so 7 to 6 যাব সমান কিমান a মান কিমান 3 যোগ 6 into d মানে কিমান 4 অৰ্থাৎ 3 যোগ আগে পূৰণ কৰিব লাগে 6 4 গুণ 24 24 এ 27 হলনে গতিকে আমাৰ আইটো আমি মুকলিকৈ ইয়াত মই দি থৈছো তোমালোকে যদি বেছি বুজিবলৈ সুবিধা হয় গতিকে যদি প্ৰশ্ন হিচাপে তোমালোকৰ পৰীক্ষা দিব আহিব a দিয়া থাকিব 3 d দিয়া থাকিব 4 সপ্তম পদ নিৰ্ণয় কৰা এতিয়া চোৱা a দিয়া আছে আনসাৰটো লিখিবা বা সলিউশন লিখিবা a দিয়া 3 d দিয়া 4 এটাকে a7 অৰ্থাৎ সপ্তম পদ 7 নে কি হ'ব a plus 6d মই অন্তত কৈছিল যে এটা কমি যায় a plus 6d অৰ্থাৎ a এর ভ্যালু কিমান
3 লিখিলো যোগটো লিখিলো 6 লিখিলো ডি অৰ্থাৎ পূৰণ ডি মানে কিমান 4 পূৰণ কৰিলো 3 লিখিলো যোগ লিখিলো 6 4 24 24 নে 27 ওলালে 7 নম্বৰটো সো 7 নম্বৰত 1 2 3 4 5 6 7 এইদৰে আমি যেটা পৰীক্ষাত আমাৰ এ আৰু ডি দিয়া থাকিব আমি যেটো পদ উলিয়াব কয় সেই পদটো আমি উলিয়াবলৈ সক্ষম হম হোপফুলি তোমালোকে এইখিনিলৈকে বুজি পাইছা নিশ্চয় কিবা সুধিব লগা থাকিলে তোমালোকে মোক সুধিব লগা থাকিলে তোমালোকে মোক কোৱেশ্চন সুধিব পাৰা এতিয়া আমি কেইটামান বস্তু আমি আৰু শিকিবলৈ আগবাঢ়িম তোমালোকে এটা কথা মই মুচিদাতে এটা কথা কৈ দিছো তোমালোকে মোৰ ক্লাছবিলাক কন্টিনিউ পাবলৈ লাইক বাটনটো টিপিবা বেল আইকন টিপিবা আৰু সাবস্ক্ৰাইব কৰিবা তেতিয়া মোৰ ক্লাছবিলাক তোমালোকে ক্ৰমান্বয়ে এটা ক্লাছ প্ৰত্যেকটা ক্লাছে পাই থাকিবা গতিকে আৰু মই তোমালোকক মই সায়েন্সও কৰাম ফিজিক্স কেমিষ্ট্ৰি গোটেইবিলাক কৰাম আজি মেথছ দি আৰম্ভ কৰিছো 10ৰ ফিজিক্স কেমিষ্ট্ৰি হেয়াও পঢ়াম গতিকে তোমালোকে মোৰ ক্লাছবিলাক কন্টিনিউ পাবলৈ লাইক বাটন টিপিবা সাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো টিপি দিবা আচ্ছা এতিয়া আমি এটা বস্তু চাব যাওঁ কেতিয়াবা তোমালোকৰ এক্সাম পৰীক্ষা দিয়া থাকে এক মিনিট কিতাপখন এ ডি সাপোজ এ দিয়া আছে এক্সাম্পল দিছা মই তাৰ এটা একচুয়ালি 5.2 হয় চেপ্টাৰ তোমালোকক মই 5.1 ৰ বিষয়ে যিখিনি কথা কৈছো তোমালোকে 5.1 নিজে ট্ৰাই কৰিলে নিজে পাৰিবা মই যিখিনি জ্ঞান যিখিনি পঢ়ালো সেইখিনি জ্ঞানৰ পৰা তোমালোকে 5.1 টো নিজে চেষ্টা কৰি চাবা একো নাই 5.2 ৰ পৰা পঢ়ি গলে 1 খিনি তোমালোকে এনে নিজে পঢ়াবা তোমাৰ কোৱেশ্চন এক্সাম্পল কোৱেশ্চন 1 দিয়া আছে এ দিয়া আছে 7 ডি দিয়া আছে 3 এন দিয়া আছে 8 এ এন সমান কিমান বক্স আকাৰে আছে কোৱেশ্চনটো তোমালোকে 5.2 চালে গম পাবা সো আমি এতিয়া আনসাৰটো কৰিবলৈ গৈ আছো সো এ এন লাগে এ এন ইয়াত এন দিয়া আছে নে চাম প্ৰথমতে এন টো দিয়া আছে নে চাম যদি দিয়া থাকে ভালে কথা এন দিয়া আছে 8 দিয়া আছে গতিকে এ এনৰ ঠাইত লিখিম 8 আচ্ছা এ 8 মানে কি কোৱা a প্লাস কি হ'ব 7 থেকে 8 থেকে কি হ'ব 7 হ'ব 7 দি অৰ্থাৎ a মানে কিমান 7 যোগ 7 ইনটু d মানে কিমান 3 7 প্লাস 7 3 গুণ 21 অৰ্থাৎ 28 আমি আনসাৰ পাই গলো হয়নে সো a দিয়া আছে d দিয়া আছে n দিয়া আছে a n লাগে an equal to a n ৰ মান দিয়া আছে বৰ্তমান চাম যদি দিয়া থাকে ভাল কথা n ৰ মান 8 দিয়া আছে 8 লিখিলো সমান লিখিলো a লিখিলো a মানে কিমান a plus 7 দি a 8 হলে 7 দিয়ে যাব তো মান পালো a মানে কিমান 7 দিয়া আছে 7 লিখিলো যোগ লিখিলো 7 দিয়ে 7 লিখিলো d মানটো কি আছে 7 দিয়ে পূৰণ আছে d মান 3 7 লিখিলো 7 3 গুণ 21 21 7 28 एग्जांपल नेक्स्ट क्वेश्चन তোমালোকৰ আছে এই হল বিয়োগ 18 এই দিয়া আছে -18 ডি দিয়া নাই এন দিয়া আছে 10 আৰু এন দিয়া আছে 0 ওকে এটা কথা মন কৰিবা তোমালোকে ইয়া ডি দিয়া নাই এ এন ডি আছে 0 এ এন যদি দিয়া থাকে 0 নহয় তেতিয়া তোমালোকে লিখাৰ এটা সুবিধা হ'ব সদায় লিখিবা একৰ্ডিং টু কোৱেশ্চন বা বাই কোৱেশ্চন লিখিব পাৰা এ এন সমান 0 এনেকুৱা হয়তো আমি এটো ইকুৱেশ্যন বনাই দিম যেটো সমাধান কৰিবৰ কাৰণে সুবিধা হৈছে আমি এ এন ইকুৱেল টু 0 দিয়া থাকে এ এন যদি ডাইৰেক্ট যদি ভিডিঅ' দিয়া থাকে তেতিয়া আমি এটা ইকুৱেশ্যন হিচাপে কৰিলে সুবিধা কৰিবলৈ চাবা দেই এ এন মানে কি n ৰ মান কিমান দিয়া আছে কোৱা 10 দিয়া আছে 10 সমান 0 তাৰমানে a প্লাস কি হ'ব 9d সমান 0 a মান কিমান দিয়া আছে কোৱা b 18
যোগ 90 সমান 0 90 সমান বিয়োগ 18টো যদি ইফালে আহে কি হ'ব যোগ হ'ব যোগ 18 হ'ব তোমালোকে জানা এইটো পাইছে বিয়োগটো যদি ইফালে সমান যদি ইফালে যায় যোগ থাকিলে বিয়োগ হৈ যায় বিয়োগ থাকিলে যোগ হৈ যায় পূৰণ থাকিলে হৰণ হয় আৰু হৰণ থাকিলে পূৰণ হয় এইটো 9 এইটো বিয়োগটো আছিল যোগ হ'ল 9টো পূৰণ আছে ইয়াত ইফালে হৰণ হ'ব 18 হৰণ 9 ডি মান কিমান হ'ল বা আনসাৰ পাই গ'ল আমি ষ্টাৰ্ট তোমালোকৰ এক্সাম্পল 3 আছে এ দিয়া নাই এ নাই দিয়া অৰ্থাৎ কোৱেশ্চন মাৰ্ক ডি দিয়া আছে -3 n দিয়া আছে 9 n দিয়া আছে 18 আৰু a n দিয়া আছে -5 a দিয়া নাই d দিয়া আছে -3 n দিয়া আছে 18 a দিয়া আছে -7 তোমালোকে এটা মন কৰিছা মই যেতিয়া কোৱেশ্চনটো পাতিছো মই দুবাৰ চেক কৰিছো পৰাপক্ষত কোৱেশ্চনটো সদায় এবাৰতে কৰিব চেষ্টা নকৰিবা দুবাৰ চাবা সদায় কাৰণ কোৱেশ্চনটো ভুলকৈ দিলে আনসাৰ শুদ্ধ হ'লেও পৰীক্ষাত কিন্তু তোমালোকে মাৰ্কছ নাপাবা কথাটো মন কৰিছা নিশ্চয় ঠিক আছে বাৰু এতিয়া আমি চাম চোৱা যেতিয়া এ এন দিয়াতে আমি সদায় ইকুৱেশ্যনতে বনাই ল'ম সুবিধা হয় সদায় চোৱা একৰ্ডিং টু কুৱেশ্যন এ এন দিয়া আছে তোমালোকৰ -5 আমি এইটো ইমপ্লাইজ কেতিয়া দিওঁ যেতিয়া অলৰেডি এটা ইকুৱেশ্যন থাকে ইকুৱেল থাকে তেতিয়া আমি এইটো ইমপ্লাইজ দিওঁ ইয়াত আমি সমান নিদিওঁ যদি অলৰেডি এটা ইকুৱেল থাকে তেতিয়া আমি ইমপ্লাইজ দিওঁ এনেই গতিকে ইমপ্লাইজ দিয়াৰ নিয়মটো তোমালোকে গম পালা এন দিয়া আছে চাব যদি এন দিয়া থাকে ভালে কথা এন দিয়া আছে 18 এনৰ ঠাইত লিখিম 18 সমান -5 18 মানে কি হ'ব a প্লাছ কি হ'ব 17 দি এটা কমি যায় -5 a মান দিয়া নাই 17 দি অৰ্থাৎ 17 পূৰণ d মান কিমান দিয়া আছে -3 ইকুৱেলছ টু -5 a এটা বিয়োগ আছে অযুগ্ম সংখ্যা বিয়োগ থাকিলে বিয়োগ হ'ব পূৰণ কৰিলে 17 3 গুণ 51 -7 17 পূৰণ 3 51 বিয়োগ এটা আছে এটা থাকিলে 1 3 5 যদি অযুগ্ম সংখ্যা বিয়োগ থাকে পূৰণ কৰিলে সদায় বিয়োগ হয় এটা চাবা -5 সদায় সমান চিহ্নৰ বা সমান চিহ্ন লিখিব চেষ্টা কৰিবা এটা -51 টো যদি ইফালে লিখিব +51 এটা চাবা এইটো যেতিয়া এটা সংখ্যা যোগ আৰু আনটো বিয়োগ হয় তেতিয়া আমি সদায় ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিম 51 পৰা 5 গ'ল 46 আৰু ডাঙৰটোৰ আগত থকা চিহ্নটো পৰিব এটা সংখ্যা বিয়োগ আৰু এটা সংখ্যা যোগ হ'লে সদায় ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিম আৰু ডাঙৰটোৰ আগত থকা চিহ্নটো পৰিব গতিকে a মান কি পালো 46 পালো গতিকে আমি ৰিজাল্টটো পালো ইয়াৰ আনসাৰ লিখি দিবা a n s গতিকে আমি এক্সাম্পল 5.2 ৰ 1 আমি কি কৰি আছো 1 ৰ 3 টো কৰা হ'ল নেক্সট কৰিম 1 ৰ 4 টো তোমালোকে মই আগতেও কৈছো তোমালোকে সাবস্ক্ৰাইব কৰি বা কৰি পেলাই লাইক কৰি বেল আইকনটো টিপিবলৈ নাপাহৰিবা তেতিয়া মোৰ ক্লাছবিলাক কন্টিনিউ পাবা নম্বৰ চাবা নম্বৰ 4 চাবা এটো ইম্পৰ্টেন্ট হয় অংকটো ইয়াত প্ৰথম পদ দিয়া আছে মাইনাস a দিয়া আছে -18.9 তোমালোকে পইণ্ট দেখিলে ভয় খাব নালাগে এটা সংখ্যা সাধাৰণ সংখ্যা এটাই হয় খালি পইণ্টটো দিয়া আছে বুলি তাকে ভয় নকৰিবা d দিয়া আছে 2.5 n নাই দিয়া question mark n দিয়া আছে 3.6 এইটো অংকটো ইম্পৰ্টেন্ট চাবা এতিয়া n দিলে সদায় মই সদায় কওঁ যে according to question here equation এ বনাবা an equal to 3.6 পইণ্ট থাকিলে ভয় খাবলৈ একো নাই এটা সংখ্যা সিম্পল সংখ্যা এটা আচ্ছা n দিয়া আছে n নাই দিয়া ওকে যেহেতু n দিয়া নাই গতিকে আমি ইয়াক আমি n ৰ ফৰ্মুলাটা পাইছো না মন পৰচেন্ট নিশ্চয় তোমালোকৰ an equal to কি আছিল কোৱা a plus
n minus 1 into d মই অথনি কৈছিলোঁ বহুত ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ্মুলা এইটো কথা এনি টাইম লাগি থাকিব গতিকে এইটো মনত ৰাখিব নাপাহৰিবা এইটো এনি টাইম লাগি থাকিব আগলৈ চাবা a equal to 3.6 যেহেতু n দিয়া নাই গতিকে n মান লিখিব নোৱাৰো ভাঙিব নোৱাৰো গতিকে ফৰ্মুলা লিখিব লাগিব a plus n minus 1 into d equals to 3.6 a মান হৈ গ'ল minus 18.9 plus n minus 1 into d মান হৈ গ'ল এটা ইনটু এটা দিলে ভাল সৰকৈ 2.5 equals to 3.6 so তোমালোকে এইটো কেতিয়া পূৰণ কৰিবা প্ৰথমে সদায় এইটো এফালে লৈ যাবা n minus 1 into 2.5 equals to 3.6 বিয়োগটো যদি এফালে লৈ যাওঁ কি হ'ব যোগ হ'ব 18.9 বিয়োগটো এফালে যোগ হ'ব আৰু তোমালোকে ৰাফবিলাক সদায় কাষত কৰিবা লিখি ল'ব লাগিলে ROUGH বেলেগ ৰাফ পেপাৰত বা কাগজৰ বেলেগে বা পৰীক্ষাৰ আনসাৰ চিটৰ পিছফালে নকৰিবা সদায় এডাল আঁচ পৰিবা আঁচ পৰি কাষত সদায় কৰিবা যাতে ছাৰে গম পায় যে তোমালোকে নিজে কৰিছা আৰু কৰিবলৈ সুবিধা হয় যাতে আমি চাউণ্ড চেক কৰোঁতে আমাৰো সুবিধা হয় এটা চাবা n minus 1 into 2.5 equals to so 18.9 और 3.6 पॉइंट लिखिले जोगे সৰু অংক যোগ কৰিব লাগে 9 6 15 5 8 1 8 3 11 12 1 2 22.5 22.5 গতিকে n minus 1 ইকুৱেল কি হ'ব 22.5 এটা পূৰণ আছে এফালে হৰণ হ'ব 2.5 n minus 1 equals দিব হলে আচ্ছা আমি পয়েন্টটো কি কৰিম এইটো 11 এই লাষ্টৰ এটো কয় হৰণ কৰাটো হৰ ওপৰটো লব আমি সদায় হৰ দশমিক নাকি কৰিলো এফালে পুৰা গোটা সংখ্যা লিখিবা এটা কি 11 গল গতিকে এইটো 11 যাব এইটো 11 গল যেতিয়া ইয়াৰ পৰা এফালে গুছি গল 11 এইটো এফালে 11 গুছি গল গতিকে এইটো কি হ'ব কোৱা n minus 1 equals to 25 9 গুণ 225 25 নাম দেউতা মাতিবলে ভাল 1 গুণ হলে 25 2 গুণ হলে 50 তো 75 3 গুণ 25 গুণ 100 তেতিয়া 25 8 গুণ 200 25 9 গুণ 225 এটা n মান কিমান হ'ব n equal to 9 যোগ 1 সমান 10 আমি আনসাৰটো পালো 10 বুলি n মান পালো তোমালোকক ইমানখিনি যিখিনি পঢ়ালো মই এপি অৰ্থাৎ এভৰি প্ৰগ্ৰেশ্যন অসমীয়াকৈ সমান্তৰ প্ৰগতি সেই প্ৰগতিটোৰ কিমানখিনি তোমালোকৰ সাম্যক জ্ঞান হ'ল সেইখিনি জানিবলৈ এটা জাষ্ট কুৱেশ্যন দিছোঁ মই চোৱা তলত দিয়া প্ৰগতিটোৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ নিৰ্ণয় কৰা দুটা দিছোঁ এক নম্বৰ দিছোঁ 5 8 11 13 5 8 11 13 নম্বৰ 2 3 8 13 18 চাবা এটা আনসাৰ এটা লিখিম বা সলিউশন বুলি লিখে ইংৰাজীত সাধাৰণ আমি মেথছ কৰা সাধাৰণতে সলিউশন লিখো মই এতিয়াৰ পৰা সলিউশন লিখিম চাবা তোমালোকে নম্বৰ 1 লিখিলো এটা সলিউশন আনসাৰ হয় 5 8 11 14 চোৱা লিখি লম প্ৰথম এই প্ৰথম পদ কিমান কোৱা প্ৰথম পদ কমা দি a লিখিবা দেখিলে গম পায় প্ৰথম পদত 5 সাধাৰণ অন্তৰ তাক আমি ডি বুলি কওঁ বা কমন ডিফাৰেন্স সদায় কিছু উল্টা কৰিবা 8 ৰ পৰা 5 8 বিয়োগ 5 সমান 3 চোৱা তোমালোকে প্ৰথম পদ 5 আৰু সাধাৰণতে সদায় উল্টা কৰিবা 8 ৰ পৰা 5 গ'ল 3 বা 11 ৰ পৰা 8 গ'ল 3 বা 14 ৰ পৰা 11 গ'ল 3 গতিকে 2 নম্বৰ তোমালোকে নিজে কৰিব চেষ্টা কৰিবা আৰু তোমালোকক মই নম্বৰ দিম ফোন নম্বৰ দিছোঁ মোৰ ফোন নম্বৰটো হৈছে তোমাৰ 970 6161709 এই নম্বৰটো ফোন কৰি তোমালোকৰ কিবা ডাউট থাকিলে মোক সুধিব পাৰা আৰু ডাউট ক্লিয়াৰ কৰিব পাৰা আৰু এইটো 2 নম্বৰটো তোমালোকে নিজে চেষ্টা কৰিবলৈ গতিকে তোমালোকে নিজে কৰিলে তোমালোকৰ বেছি ক্লিয়াৰ হ'ব অসুবিধা যিমান মই যিমান নকৰো নিজে নকৰালৈকে তোমালোকৰ যিমান নিজে কৰিলে যিমান ক্লিয়াৰ হয় নিজে নকৰালৈকে ফল নাপাবা গতিকে এটা কৰি দেখুৱাই এইটো প্ৰথম পদ এ লিখে
আৰু সাধাৰণতে আমি ডি বুলি কওঁ, কমন ডিফাৰেঞ্চ ডি বুলি লিখে। ডি হ'ল তোমাৰ 8ৰ পৰা 5 গ'ল 3। গতিকে সাধাৰণতে 3 চোৱা, প্ৰথম পদ 5, 5 3 8, 8 3 11, 11 3 14। এই প্লাছ কাৰণে বাঢ়ি গৈ আছে, কেতিয়াবা নিগেটিভ ওলাই সাধাৰণটো, তেতিয়া কমি গৈ থাকিব। মই অলৰেডি প্ৰথম এক্সাম্পলত দিছোঁ, তোমালোকে চালে নিশ্চয় গম পাবা। এতিয়া কথা হ'ল তোমালোকৰ যে কিতাপৰ যিখিনি মই কৰি দিলোঁ, প্ৰথম পাৰ্ট 5.1টো নিজে কৰিব চেষ্টা কৰিবা। 5.2 তোমালোকৰ মই যিখিনি কৰাই দিলোঁ সেইখিনি তোমালোকৰ প্ৰথম যিটো 1ৰ যিখিনি অংক সেইখিনি কৰিলে তোমালোকে নিজে কৰিব চেষ্টা কৰিবা। যিখিনি কৰাই দিছোঁ সেইখিনি নিজে কৰিবা। মই কৰাটো চাই পেলাই আকৌ এবাৰ ভালকৈ দুবাৰ হওক লাগিলে 3বাৰ হওক এবাৰ এক্সাম্পলটোখিনি চাই ল'বা। চোৱাৰ পিছত তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা, তেতিয়া তোমালোকৰ বেছি ক্লিয়াৰ হ'ব। বস্তুবিলাক নকৰালৈকে তোমালোকে বুজি নাপাবা। আৰু তোমালোকৰ কণ্টিনিউ কৰিবৰ কাৰণে পাঠটো মই আগতেও কৈছোঁ, ছাবস্ক্ৰাইব কৰি লাইক কৰি বেল আইকনটো অভিয়াছলি টিপিবই লাগিব, তেতিয়া মোৰ ক্লাছবিলাক কণ্টিনিউ পাই থাকিবা। নিশ্চয় তোমালোকে বুজি পাইছা বুলি ধৰি দিছোঁ। মই সহজ ভাষাত শিকাব বিচাৰিছোঁ তেওঁলোকৰ। এইদৰে মোৰ ক্লাছবিলাক কৰাই থাকিম আৰু তোমালোকে পাই থাকিবা। আৰু মই তোমালোকৰ ছায়েন্সৰ আৰম্ভ কৰিম। ছায়েন্সত তোমাৰ ফিজিক্স কেমেষ্ট্ৰি মেইনলি পঢ়াম, কাৰণ আমাৰ তোমালোকে গম পাইছাই যিহেতু স্কুলবিলাক আৰম্ভ কৰিব পৰা হোৱা নাইগৈ। কিন্তু ক্লাছ 10ৰ তোমালোকৰ মেথছ আৰু ছায়েন্স পৰীক্ষা হ'ব, সেই তোমালোকে নিজেতো চাগে পাইছা নিশ্চয়। গতিকে মই তোমালোকক অনলাইন কোচিং আৰম্ভ কৰিছোঁ, দুটা কথা শিকা যাতে তোমালোকে, সেইবুলি মই এটা প্ৰচেষ্টা হাতত লৈছোঁ। তোমালোকৰ খালি এটাই মেইন কথা হ'ল তোমালোকে লাইক কৰি বেল আইকন টিপিবা আৰু ছাবস্ক্ৰাইব কৰিব নাপাৰিবা, তেতিয়া মোৰ ক্লাছবিলাক সদায় পাবা, কণ্টিনিউ পাবা। আৰু মোৰ ফোন নম্বৰ যদি দিছোঁ, তাত তোমালোকে ফোন কৰি মোক সুধিব পাৰে কিবা ডাউট থাকিলে। এতিয়া আমি তলৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। AP দিয়া আছে তোমাৰ 10, 7, 4 দিয়া আছে। ইয়াৰ 30তম পদ, ইমানতম পদটো হ'ব 4টা দিয়া আছে আনচাৰ। A দিয়া আছে তোমাৰ 97, B দিয়া আছে তোমাৰ 77, C দিয়া আছে তোমাৰ -77, D দিয়া আছে তোমাৰ -87। এইটো মেট্ৰিকত আহিছে, পুট কৰ দুবাৰ আহিছে। চোৱা, তলৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। কুৱেশ্যন আহি থাকিব। এটা এক্সাম্পল, এইটো কুৱেশ্যন নম্বৰ 2 হয়। কুৱেশ্যন নম্বৰ 2 হয় 5.2। চোৱা, 1 নম্বৰ কুৱেশ্যনটো 5.2 কুৱেশ্যন নম্বৰ 2। AP দিয়া আছে 10, 7, 4। তাৰপিছত ইয়াৰ 30তম পদটো হ'ব, কোনটো হ'ব কোৱা? A দিয়া আছে, B, C, D 4টা দিয়া আছে। এতিয়া আনচাৰ এটা লিখিম আমি। সেইটো কি লিখিব দিয়া আছে? AP দিয়া আছে কিমান কোৱা? সেইটো আনচাৰ লিখি আছোঁ। AP দিয়া আছে তোমাৰ 10, 7, 4। A কিমান হ'ল কোৱা? 10। D হ'ল কিমান? 7 বিয়োগ 10 সমান বিয়োগ 3। মই কৈছিলোঁ সদায় উল্টা কৰিব লাগে। এইটো কৈ দিব 7ৰ পৰা 10 গ'ল বিয়োগ 3, 4 পৰা 7 গ'ল বিয়োগ 3। ঠিক আছে, একে হ'ব। 30তম পদ লাগে, অৰ্থাৎ কি লাগে কোৱা? A 30। A 30 মানে কিমান কোৱা? A প্লাছ 29D, অৰ্থাৎ A মানে কিমান? 10 যোগ 29 পূৰণ D মানে কিমান? -3। 10 এটা বিয়োগ আছে, কিন্তু বিয়োগ হ'ল 87। চোৱা, 3 9 7 আছে, 7 একাল 2, 3 2 6 8 বিয়োগ এটা আছে, অযুগ্ম, গতিকে বিয়োগ হ'ব। এতিয়া পুৰণা নিয়ম এইটো, আকৌ যোগ বিয়োগৰ নিয়ম কি? ডাঙৰটোৰ পৰা সৰুটো বিয়োগ, ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলোঁ 77 হ'ল। ডাঙৰটোৰ পৰা বিয়োগ আছে, বিয়োগ 77। গতিকে আনচাৰ কোনটো পালা কোৱা? এইটো C হ'ব আনচাৰ। এতিয়া কি হ'ব আনচাৰ? C লিখি পেলাই -77 লিখিলে আনচাৰটো শুদ্ধ পালা। তোমালোকে নিশ্চয় এইটো বুজি পালা। এইটো মেট্ৰিকত SSLC আহিছে, এইটো বোধ কৰোঁ দুবাৰ আহিছে। গতিকে তোমালোকে ইয়াৰ 1টো আছে, 2টো নিজে কৰিবলৈ চেষ্টা কৰিবা। আজিলৈ ইয়াতে সামৰোঁ তোমালোকক। এতিয়া মই আজি যিখিনি পঢ়ালোঁ 5.1 আৰু 5.2, 5.1 নিজে চেষ্টা কৰিবলৈ, আৰু 5.2 যিখিনি কৰালোঁ ঘৰত প্ৰেক্টিছো কৰিবা, চাই পেলাই বুজিব চেষ্টা কৰিবা। আৰু কিবা নোৱাৰিলে মোক ফোন নম্বৰটো অলৰেডি মই দিছোঁ, সেই ফোন নম্বৰটো ফোন কৰিব সুধিবা। মই তোমালোকক অনলাইনে দেখুৱাব পাৰিম। ফোনতো কৰিবলৈ অসুবিধা যিহেতু মেথছ হয়।
মেথছটো সদায় কৰি নেদেখুৱালৈকে তেওঁলোকে বুজি নাপাব গতিকে ফোন নম্বৰ দিয়া হ'ল এইকাৰণে তেওঁলোকে ফোন কৰি সুধিব মই নেক্সট ক্লাছত বুজাই দিম আৰু ইয়াৰ পিছৰখিনি আকৌ নেক্সট ক্লাছত কণ্টিনিউ কৰিম আৰু কণ্টিনিউ তোমালোকে মোৰ ভিডিঅ'টো পাই থাকিবলৈ লাইক কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো নিশ্চয় টিপিবা ঠিক আছে আজিলৈ ইয়াতে এৰিছোঁ